কি ক'ব লগা আছে সোনকালে ক মোৰ কাম আছে নহয় মিটিং দীঘল হলে কিন্তু খং উঠিব আৰু আচল কথাটো নোকোৱা কিয় ধৰ্মঘট কিয় কৰিছিলে সেইটো কো আচ্ছা মই যেতিয়া দোকান খুলিছিলো মোৰ দোকানৰ চাহৰ দাম আছিল 5 টকা আজি মই ইমান দিন ইচ্ছা গুগল কৰি দোকান ডাঙৰ কৰিছো আজিও মোৰ দোকানৰ একাপ চাহৰ দাম 5 টকা পৃথিৱীৰ চব বস্তুৰ দাম বাঢ়ি গৈছে কিন্তু মোৰ দোকানৰ চাহৰ দাম একে আছে আনকি এখন থানা মানুহে বাকী খাই মোৰ দোকান চেজ কৰি পেলাইছে পুলিচ মুখাই মুখা চাহৰ দাম নাবাঢ়িলে কেনেকে হ'ব চা বাইন চাইন যদি মোৰ দোকানখন বন্ধ হৈ যায় মোক কি হ'ব চা দোকানৰ বাকীবিলাক দি দিছে মই আকৌ আম্বুলেন্স কৰিছো সেইটো কথাৰ কাৰণে অন্নখন কৰিব লাগে হা বাকী কিটা আমাক খুজিলে দিলোহেঁতেন নহয় মোৰ সন্মান আছে চা মই বাকী খুজিবলৈ বহুত লাজ পাইছো কোনে কোনে তাৰ পৰা বাকী খাইছে আজিয়ে পইচা কেইটা দি দিব হ'ব ছাৰ পইচা মই যে খালি পেটে অন্নপ্ৰসন্ন কৰি আছো তাৰ হিচাপটো ইয়াত ধৰিব চা হ'ব দে হ'ব ন চাহৰ দাম বাঢ়িব একাপ চাহত 15 টকা 100 টকা একাপ চাহত 100